হে গাইজ আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰত আনবক্সিং স্পিকাৰ। যিজন ব্যক্তিয়ে এনেকুৱা স্পিকাৰ কিনিব খোজে তেনেহ'লে তলত দিয়া ডিছক্ৰিপশ্যনত ক্লিক কৰি আপোনালোকে ফ্লিপকাৰ্টৰ পৰা কিনিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰক। এই স্পিকাৰখন লৈ আহিলোঁ ফ্লিপকাৰ্টৰ পৰা। মই এইটো আপোনালোকক আনবক্সিং কৰি দেখুৱাম। চাবৰে এইটো কৰ্ড দি দিছে চাৰ্জাৰৰ বাবে, এইটো কৰ্ড দি দিছে, ঠিক আছে। এইটো এটা গ'ল থ্ৰী ডি ইয়াত। এইটো হেডফোন, এইটো ইয়াতো লগাব পাৰিব আৰু আপোনাৰ মোবাইলতো লগাই গান চলাব পাৰিব। এইটো হ'ল আপোনালোকৰ বক্স, ব্লুটুথ বক্স দেখুৱাই আছোঁ। বক্সখন মই এইবিলাক এই দিওঁ চাব পাৰে। সেইটো যে আছে ইয়াত, এইটো হ'ল আপোনাৰ হেডফোনৰ চাৰ্জাৰ। এইটো চাব পাৰে, এইটো ইয়াত লগাব পাৰে, ইয়াত গান বজাব পাৰে। মই আৰু বেলেগ মোবাইলখন লৈ আহোঁ। মই জিঅ' মোবাইলখন ল'লোঁ আৰু তাৰ পৰা মই এটা ভিডিঅ' অন কৰিম। এটা ভিডিঅ' আনিলোঁ, ইউটিউব আনিলোঁ। এইটো মই ইয়াত চাৰ্চ কৰি দিম। চাৰ্চ কৰি আছোঁ, ডিজে ৰিমিক্সটো তলতে আহি গৈছে। এইটো মই ক্লিক কৰিলোঁ। মই এটা গান চইচ কৰোঁ, সেইটো চাই আছে চাকি গানটো। এইটো মই প্লে' কৰিম, ঠিক আছে। প্লে' কৰিলোঁ মই ইয়াত। সেইটো যে আছে এইটো আপোনালোকে ইয়াত ক্লিক কৰি অন কৰি দিব। এইটো অন হৈ গ'ল। এইটো হৈ গ'ল। এইটো হোৱাৰ পিছত এইটো মই ব্লুটুথ অন কৰি আছোঁ। ছেটিঙত যোৱাৰ পিছত মই ইয়াত তলত চাব আছে ব্লুটুথ আছে, ইয়াত মই ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ভিজিবল টু অল আছে, ইয়াত অন কৰি দিম। দিয়াৰ পিছত আপোনালোকে মই ইয়াত মাৰি দিলোঁ। ইয়াত ইয়াৰ নামটো আহিব, বক্সৰ নামটো আহি গৈছে। মই ইয়াত মাৰি দিম, ঠিক আছে। কানেক্টেড হৈ গ'ল। মই এতিয়া যিকোনো এটা গান আনিম। চাব পাৰে প্লেছ মাৰি থাকে। চাউণ্ডটো দি আছোঁ। যাব পাৰিব আপোনালোকে। এইটো ফুল চাউণ্ড আছে। মইতো অফ কৰি দিলোঁ। লোৱাৰ পিছত মই এইটো থৈ দিলোঁ। ইয়াত চাপৰে ইয়াত আপোনালোকে এইটো মোবাইলৰ কৰ্ড দি আপোনালোকে মোবাইলখনো চাৰ্জ কৰিব পাৰিব। ইয়াত মেমৰি লগাই দিব, ইয়াত SD কাৰ্ডটো লগাই দিব, ইয়াত চাৰ্জাৰ, হেডফোন, ইয়াত প্লাছ মাইনাছটো আপোনালোকে জানে।